মৰমৰ নৱমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ 2.3 অনুসূচীৰ অন্তৰ্গত আমি দুটি প্ৰশ্ন আলোচনাৰ বাবে লৈছোঁ। তোমালোকে মন দিবা হওক আৰু বুজিবলৈ চেষ্টা কৰিবা। এতিয়া আমি প্ৰথম প্ৰশ্ন লৈছোঁ 4 নম্বৰৰ 4টো। ইয়াত দিয়া আছে x⁻11 - 5 x + 1 ৰে হৰণ কৰা। ইয়াত হৰণ কৰিব দিছে, আমি হৰণ কৰিব লাগিব। আৰু দ্বিতীয়টো দেখুওৱা হৈছে যে ax³ + 5x² + 5x - 4 আৰু x³ - 4x - a বহুপদ দুটাক x - 2 ৰে হৰণ কৰিলে, এটা হৰণ কৰিলে বুলি কৈছে। ৰোৱা ভাগে সমান, তেনেহ'লে এৰ মান উলিয়াব দিছে। গতিকে আমি ইয়াতে হৰণ কৰিলে বুলি কৈছে, হৰণ কৰিলে কিমান বাকী ৰয় ভাগে কৰা। আমি হৰণ কৰি উলিয়াব পাৰোঁ, হৰণ নকৰাকৈ ভাগে উপবাদ্য ব্যৱহাৰ কৰি উলিয়াব পাৰোঁ। গতিকে আমি যিহেতু ভাগে উপবাদ্য ব্যৱহাৰ কৰা সহজ, গতিকে আমি ভাগে উপবাদ্যহে ব্যৱহাৰ কৰিম, কিন্তু ইয়াতে চিধা চিধিকৈ হৰণ কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰথমতে 7 নম্বৰৰ 2 অংকটো কৰি লওঁ। 7 নম্বৰৰ 2 অংকটো কৰি আমি 4 নম্বৰৰ 4 অংকটো কৰিম। এতিয়া 7 নম্বৰৰ 2 অংকটো কৈছে যে এইটো এটা বহুপদ আৰু এইটো এটা বহুপদ। ইয়াক যদি এই দুটা বহুপদক x - 2 ৰে হৰণ কৰা হয়, তেতিয়াহ'লে দুটাৰে ভাগে ভাগে হয়, তেনে ক্ষেত্ৰত এৰ মান কিমান হ'ব। আমি এতিয়া ধৰি ল'ম এইটো বহুপদক px বুলি ধৰি ল'ম। 10x³ 5x² 5x - 4 আৰু এই বহুপদটো আমি ইয়াতে fx বুলি ধৰিছোঁ। x³ - 4x - a। যিহেতু ইয়াতে x - 2 ৰে হৰণ কৰিব লাগে, তেতিয়াহ'লে বাস্তৱ সংখ্যাটো কি হ'ব? +2 হ'ব। ইয়াতে এতিয়া আমি p2 বহাই দিম। x = ইয়াত কি হ'ব? ইয়াত x = 2 হ'ব। এতিয়া p2 = কিমান হ'বগৈ? a × 2³ + 3 × 2² + 5 × 2 - 4। এইখিনি হ'বগৈ 8a। ইয়াতে হ'বগৈ আৰু a যিহেতু নাই, 4 4 3 12। ইয়াতে 10 আৰু 4। 10ৰ পৰা 4 গ'লে 6, 6 - 12 18 + 18। ইয়াতে চাওঁ আকৌ আমি সেনেকে, ইয়াতো সেই x = 1 ইয়াৰ x = 2 এতেকে f2 = কিমান হ'ব? 2³ - 4 × 2 - a 8 বিয়োগ 8 - a। এতিয়া 8 কাটা গ'ল - a। অৰ্থাৎ এতিয়া আমাক আকৌ দিয়া আছে p2 = f2 বুলি কৈছে। দেন প্লাস কি হ'ব? 8a + 18 = -a। আমি মাইনাছ a ইফালে আহোঁ, 8a + a আৰু 18 ইফালে গ'লে -18। দেন প্লাস 9a = -18 আৰু দেন প্লাস a = -18 আমি 9 ৰে হৰণ কৰিলে কিমান পাম? -2 পাম। গতিকে এতিয়া আমি 4 নম্বৰৰ 4 বছৰৰ কাৰণে আগবাঢ়িছোঁ। ইয়াতে x⁻11 - 5ক x + 1 ৰে হৰণ কৰিব দিছে। যিহেতু হৰণ কৰা বুলি কৈছে, আমি ইয়াত আৰু ভাগশেষ উপবাদ্য ব্যৱহাৰ কৰিব নোৱাৰোঁ, আমি হৰণে কৰিব লাগিব। x + 1 আৰু x⁻11 আমি অকণমান, যিহেতু ইয়াত কি হৈছে 11 আছে পাৱাৰটো, 11ৰ পিছত 10 9 8 আহিব লগা আছিলে। যিহেতু ইয়াত দিয়া নাই, ডাইৰেক্ট কি আছে +-5 দিয়া আছে, আমি অকণমান দূৰত লিখিছোঁ। ইয়াতে আমি এটা সংখ্যা লিখিব পাৰোঁ। এতিয়া হৰণ কৰিলে কি হ'ব? ইয়াতে হ'ব, ইয়াতকৈ ইয়াতে 10টা x বেছি আছে, সেই 10টাটো ওপৰত যাব আৰু পূৰণ কৰিলে এইটো 11 হ'ব। এইটো কি হ'ব? x⁻10। কেনেকৈ হৈছে? x ৰে 1 পূৰণ কৰিলে x⁻11, 1 ৰে 1 পূৰণ কৰিলে x⁻10।
বিয়োগৰ ক্ষেত্ৰত কি হয় প্ৰথমতে নোহোৱা হ'ব কাৰণ এইটো মাইনাছ যাব মাইনাছ আৰু প্লাছ কাটা যাব এই প্লাছটো মাইনাছ যাব ওপৰত যিহেতু কোনো সংখ্যা নাই আকৌ 5টো আমি এইটো মাৰি থ'ব পাৰোঁ বাৰু নাই আগৰ নিচিনাকৈ এতিয়া আমি এইটো হৰণ কৰিম এক্সৰে হৰণ কৰিলে কিমান হ'ব মাইনাছ x টু দি পাৱাৰ 9 হ'ব পূৰণ কৰিলে x to the power 10 minus x to the power 9 আকৌ এইটো নোহোৱা হ'ব এইটো প্লাছ হ'ব x to the power 9 minus 5 x to the power 9 x হৰণ কৰিলে এটা প্লাছ আছে কাৰণ x to the power 8 হ'ব আৰু এইটো 9 হ'ব প্লাছ x to the power 8 হ'ব আমি এই দুটা পূৰণ কৰি গৈ আছোঁ বাৰে বাৰে এইবাৰ ইয়াতে x to the power minus x to the power 8 হ'ল আৰু minus 5 হ'ল ইয়াৰ হৰণ কৰিলে ইয়াতে মাইনাছ আহিব x to the power 7 x to the power 8 minus x to the power 7 প্লাছ আহিব x to the power 7 প্লাছ minus 5 আহিব minus 5 ইয়াৰ হৰণ কৰিলে আহিব এটা প্লাছ x to the power 6 আৰু ইয়াতে আহিব x to the power 7 plus x to the power 6 মাইনাছ হ'বগৈ এইটো যিহেতু কাটাই যাব প্ৰতিবাৰে ইয়াৰ কথা আমি কোৱা নাই আৰু মাইনাছ 5 আহিব ইয়াক হৰণ কৰিলে মাইনাছ x to the power 5 x to the power 6 minus x to the power 5 আপোনালোকে নিশ্চয় ধৰিব পাৰিছে বাৰে বাৰে এক এককৈ কমি গৈ আছে কাৰণ ইয়াতে প্ৰতিবাৰতে যেটা আছে তাক এটাৰে আমি হৰণ কৰিছোঁ সেইকাৰণে এক এক কমি গৈ আছে এটা 7টা আছিলে এক্সৰে হৰণ কৰিলে 6টা হ'ব এটা 6টা আছিলে এক্সৰে হৰণ কৰিলে 5টা হ'ব এনেকৈ কমি কমি গৈছে এইবাৰ আহিব এইটো প্লাছ x to the power 5 minus 5 ইয়াতে আমি কি এইবাৰিম প্লাছ x to the power 4 পাৰিম x to the power 5 plus x to the power 4 এতিয়া বিয়োগ কৰিম আকৌ ইয়াতে এইলৈকে লৈ আহিছোঁ এই লাইনটো আমি ইয়াতে লিখিছোঁ এইটো কি হ'ব প্লাছ আছে তলত আহিলে ই মাইনাছ হ'ব x to the power 4 minus 5 ইয়াৰ হৰণ কৰিলে প্লাছ আছিলে যেটো মাইনাছ দিলে মাইনাছ x to the power 3 পূৰণ কৰিলে মাইনাছ x to the power 4 minus x কিউব প্লাছ হ'ব x কিউব minus 5 ইয়াত হ'লে x কিউব x এটা x স্কয়াৰ হ'ল ইয়াতে মাইনাছ প্লাছ x স্কয়াৰ আহিব এতিয়া এইটো মাইনাছ x স্কয়াৰ minus 5 ইয়াৰ হৰণ কৰিলে minus x bar x square minus x এইটো plus x হ'ব minus 5 হ'ব এবাৰ x 1 বাৰ যাব x গুণ x আৰু 1 পূৰণ কৰিলে x 1 এ 1 পূৰণ কৰিলে প্লাছ এবাৰ মিলি গৈছে এইটো হ'ব এইটো থুব এইটো থুব এইতলতে হৈ গ'ল এতিয়া এইটো মাইনাছ 3 হ'ব দুটা মাইনাছ হোৱাৰ কাৰণে মাইনাছ 6 হ'ব আৰু x কাটা যাব তেতিয়া আমাৰ ভাগফল হ'ল গৈ আমি কি লিখিম x to the power 10 minus x to the power 9 plus x to the power 8 plus x to the power minus x to the power 7 plus x to the power 6 minus x to the power 5 plus x to the power 4 minus x cube plus x square minus x plus 1 আৰু gx যিটো আমাৰ ভাগেৰ rx যিটো আমাৰ ভাগেৰ হয় rx কিমান হ'ব গৈ -6 এইখিনি হ'ব এই প্ৰশ্নটিৰ উত্তৰ এই দেখিলা তোমালোকে যদি ইয়াত পাৱাৰটো বেছি থাকে আৰু কেৱল ধ্ৰুৱক সংখ্যা এটা থাকে তেতিয়াহ'লে এইটো দীঘলীয়া হ'ব কাৰণ প্ৰতিবাৰতে এটা নিমিলাকৈ চলক আহি থাকিব 9 - 1ক x - 1ৰে হৰণ কৰিব দিছোঁ একেধৰণে আগবাঢ়িবা প্ৰতিবাৰতে কি এটা গ্যাপ ৰাখি গৈ থাকিবা তেতিয়াহ'লে এইটো বিকুতে তোমালোকে গ্যাপ এটা ৰাখিবা তেতিয়া এই অংকটো শেষলৈকে আহিব 3ৰে x - 1ৰে x * 9 - 1ক হৰণ কৰা এই অংকটো তোমালোকে অভ্যাস কৰিবা আৰু ইয়াৰ লগে লগে আজিৰ পাঠ সামৰিছোঁ।